নমস্কাৰ প্ৰিয় দৰ্শক, বৰডুমছা লাইভ অসমীয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত হৈছোঁহি অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ বৰডুমছা অঞ্চলৰ ইন্দিৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত। আমি ইয়াত আহি গম পাইছোঁ যে আগন্তুক 25 আৰু 26 ডিচেম্বৰ, মূলতঃ 26 ডিচেম্বৰ দিনা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ 45তম প্ৰতিষ্ঠা দিৱস আঞ্চলিক সমিতিৰ লগতে বৰডুমছা বিভিন্ন জনগোষ্ঠীয় ৰাইজৰ সহযোগত আয়োজন কৰিব লোৱা হৈছে। আৰু এই 45তম প্ৰতিষ্ঠা দিৱসৰ মূল মণ্ডপত আমি আহি উপস্থিত হৈছোঁহি। তেওঁলোকৰ আগন্তুক যি আঞ্চলিক সমিতি লগতে উদযাপন সমিতিৰ প্ৰতিষ্ঠা দিৱসৰ সম্পৰ্কে যি আয়োজন, তাৰ সম্পৰ্কে আমি কিছু কথা তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ। আমি আপোনাৰ লোকক ভিতৰৰ সকলো দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। সৰ্বপ্ৰথমে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা সাংগঠনিক বৈপ্লৱিক সকলোক অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু অহা ইংৰাজী 26 তাৰিখ যিহেতু গোৰ্খা ছাত্ৰ সন্থাৰ 45তম প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসক সংগতি ৰাখি আমি অহা 25 তাৰিখেও এটা প্ৰগ্ৰাম আয়োজন কৰিছোঁ। যিহেতু এই প্ৰগ্ৰামত আমি বিভিন্ন কিছুমান কাৰ্যসূচী আমি ৰাখিছোঁ। প্ৰথম আমি ঝণ্ডা উত্তোলন, লগতে শ্বহীদ তৰ্পণ, বীৰ শ্বহীদসকলক তৰ্পণ দিম। তাৰপৰা পিছত আমাৰ জনগোষ্ঠীয় কলা সংস্কৃতি বচাবৰ কাৰণে আমি এটা উদ্যোগ লৈছোঁ। যিহেতু ভৈলিনী, দেউচী, লগতে সংগিনী, মাৰুনী, লগতে লোকনৃত্য, লোকগীত, লগতে আমাৰ অসমৰ কলা সংস্কৃতি, যিধৰণে আমি অসমীয়া গোৰ্খা, যিহেতু আমি অসমীয়া গোৰ্খা হৈ আমি বিহুৰো আমি আয়োজন কৰিম। যিহেতু আমি বিহুক আমি নিমন্ত্ৰণ জনাম। লগতেই তাৰপিছত আমি এটা কাৰ্যসূচী ৰাখিছোঁ। আমাৰ এই অঞ্চলতেই চৰকাৰী লগতে প্ৰাক্তন চৰকাৰী কৰ্মচাৰীসকলক, যিহেতু আশাকৰ্মী, অংগনবাদী, লগতেই আপোনাৰ প্ৰাক্তন চৰকাৰী কৰ্মচাৰী, লগতে বৰ্তমানৰ নিযুক্তি চৰকাৰী কৰ্মচাৰী আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। তাৰপৰা পিছত আমি প্ৰাক্তন আমাৰ যিমান গোৰ্খা ছাত্ৰ সন্থাৰ আমাৰ এই অঞ্চলৰে প্ৰাক্তন কৰ্মী আছে, তেখেতলোকক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। আঞ্চলিক সমিতিৰ তৰফৰ পৰা আৰু অহা দিনৰ 25 আৰু 26 তাৰিখৰ প্ৰতিষ্ঠা দিৱসৰ ৰিচিপশ্যন কমিটি হৈ উদযাপন সমিতি হৈ মই সকলোকে সাংগঠনিক অভিনন্দন ও নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। আমাৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ 45তম প্ৰতিষ্ঠা দিৱস আমি পালন কৰিবলৈ বৰডুমছা আঞ্চলিক সমিতি তথা ৰাইজৰ সহযোগত আমি গৈ আছোঁ। সকলো বিভিন্ন কাৰ্যসূচীৰে আমি এই উদযাপনটো আগবঢ়াম। আমি এইবাৰ শৈক্ষিকমূলক বিভিন্ন আকস্মিক বক্তৃতা আৰু কুইজ কম্পিটিশ্যন, নিবন্ধ তথা আমাৰ আৰ্ট কম্পিটিশ্যন, এইবিলাকে বিভিন্ন কাৰ্যসূচীৰে আমি এই পালন কৰিবলৈ গৈ আছোঁ। আমাৰ প্ৰতিষ্ঠা দিৱসক সংগতি ৰাখি আমি শৈক্ষিক তথা বিভিন্ন সাংস্কৃতিকমূলক কাৰ্যসূচীও আগবঢ়াইছোঁ। আৰু আমাৰ জনগোষ্ঠীয় নেতৃবৃন্দৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনৰ নেতৃবৃন্দকো আমি আমন্ত্ৰণ কৰিছোঁ। আমি অঞ্চলৰ সুখ দুখৰ আগবঢ়াই এই অঞ্চলক সাংস্কৃতিক তথা সামাজিক উন্নয়নৰ বিকাশৰ কামনা কৰি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আমাৰ বৰডুমছা আঞ্চলিক সমিতি কৰ্মৰত যি আছে, সেই কৰ্মৰতক আপোনালোকে সহায় সহযোগিতা আগবঢ়াইছে আৰু এই প্ৰতিষ্ঠা দিৱসকো আপোনালোকে নিশ্চয় সহযোগিতা আগবঢ়াই সাফল্যমণ্ডিত কৰিবলৈ বুলি আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। তথা আমাৰ অঞ্চলবাসী ৰাইজে আমাৰ প্ৰতিটো গোৰ্খা পৰিয়ালেও উঠি পৰি লাগিছে আৰু সমাজৰ বিভিন্ন জাতি জনগোষ্ঠীৰো আমি সঁহাৰি পাইছোঁ। আমি এই অনুষ্ঠানটো সফল হ'ব বুলি আমি আশাৰে